বাপা হৰকান্তয়ে হেন্তৰ ঘৰত নাজে বিয়েকা হেন্তৰ ঘৰত আছে কঠল আঠা বাপা হৰকান্তয়ে হেন্তৰ ঘৰত মালতী মালতী ভাত হ'ল নে নাই কি হ'ল ক'ত গৈছিলি নো ক'ত গৈছিলো কি কৈছো সেইগিলা বাদ দি ভাত হ'ল নে নাই ভাত হ'ব লাগি ঘৰত কিবা আছে নে খবৰ লৈছা না দালি চাউল একো নাই ঘৰত চাহ দোকানৰ পৰাই খাই যা আনছো পিছে মোনা টকা লৈ আহ মই একবাৰ পেলত দোকানৰ পৰা আহো যায় ৰ পিছে মই মোনাটো লৈ আনো পেলুৱেতো নেটবুয়ে তাৰ আগৰ বাকীখিনিকে দিবা পৰা নাই ক'ত ময়ো যাই মই এতিয়া কাত দোকানত যাওঁ ল মোনাটো ঠগিলে মেহ ক'ত যাবি বেটা মোক যোৱা মাহৰ পইচাখিনিও দিব থাকিলে বাকীখিনি আজি ক'ত যাবি ৰ নহয় ভয়ো লাগি নহয় বাকী আছে আগৰ দেখা পালাহে নেকি ঠগিৰাম নেকি নাম জানা কামো তেনেকুৱা যোৱা মাহৰ বাকীখিনিও নিদিলি মই দোকানখন কেনেকৈ চলামেই পইচাখিনি সোনকালে দিবি দিয়া নাই কৈছো দিমেই ভাই দিম মই কালিয়ে দিমেই ভাই এই কালি গেল দিম বুলি কেই কালি গেল কিমান দিন গেল এই কালি দিম দি আছো আজিলৈকে এই পইচাখিনি দিবা লাগি তোৰ খবৰ নহ'ল দিম নহয় দোকানৰ বাকী কিমান পৰি আছে মই মাল আনিব লাগি পৰা নাই এই না দিবি কৈছো আজি আকৌ দিম নহয় ভাই ক'তনো কামান বাকী হৈছে কিমান বাকী হৈছে মই খাটাইহে জানবো কিমান বাকী হৈছে মই কালি দিম নহয় তই যাছো এতিয়া মই কিবা টেনশ্যনত পৰি আছো ভাই সোনকালে দিবি মই দোকানৰ পৰা মাল আনিব লগা হৈছে মঙলবাৰে দিম যা মই দিম যা সোনকালে দিবি দেই মই তোক বাকী সাজি নাথাকো টেনশ্যন আছোই যাওঁচোই ভাই পইচা পাবি যা এই কালি যা ঠিক নাই ময়ো ঠগি যামহে দিম যা ডাঙৰ কথা হ'ল তাত মোৰ ডাঙৰ ডাল মাৰো কাৰোবাৰ তাত পাৰি নেকি চাওঁ যায় ঘোৰ সমস্যা সেই লকডাউনে চব চেছ কৰি দিছি নে ক'তো হাত পাত বা মোৰ জাগা নোহোৱা হৈছে কোনোৱে একো নিদিলা কোনো বাকী নেদে ক'ত বাকী দিব ইমান পইচাৰ বাকী আছে কোনে দিব পেলেও নিদিলে কেতিয়াবা ঘৰত কি বুলি কওঁ ক'তে কি খাওঁ ভগৱান জানি আচ্ছা দেই কি বুলি কওঁ আজি মই মালতী ক'তো একো নাপালো কোনে দিব ইমান বাকী ঘৰত অলপ ইমান বাকী খা আজি খাৰ মোৰ খাই থাকছো মালতী 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 দোকানৰ পৰা আহিলি আজি ভাত খা বেছি এইখিনি বলি ঘৰতো নাই আজি দোকানো খোলা নাই ক'ত মৰি আছে যায়া ক'তনো গৈছিলি এইখিনি লাগি দোকান চোকান খুলিব লাগে ৰাতি দিয়া পিছত চোতালখন দিয়া আছা হেৰি নহয় আজি এই ঠগিৰা মোক লগ পাইছো ৰচৰ বাহিনী কাক লাগবই সাৰো বন্ধ কৰ শুনিলো এটাই মোক দেখা পাই কি কৈছে জানা
এই বাটৰ চাঙত অ মুখখন পাক দি ফেলে কি বহি লৈছি অ ধনৰ বাকী হাদিম নহয় অ। লাজ লাগছি বেটাৰ অ কৰপে দিন কি কৰিম জানো একদম মাথাই জানো তাৰ মুখ দেখা পাই একদম মুধা ছুটি গৈছি বুজিছা তাৰপিছত মই কৈছো মই তাক দম দিছো এই ঠগিৰাম তোৰ নাম জানা কামত এনে দোকানৰ বাকীখিনি কিয় দিয়া নাই আজি দিম কালি দিম আজি দিম কালি দিম মই দোকানখন গোটেই বন্ধ হৈ গৈছি মানন্দ পৰা নাই অ বেটা একদম মানে কৈছো নহয় দেই মোৰে ক'বলৈ হাতিছে মোৰো দেখা পাই বেয়া লাগিছে তাৰপিছতে কালি দিব বোলে পইচা আৰু পইচাখিনি আনবি মোক যেনেতে লাগব এই আমাৰ গোটৰ পৰা পিকনিক যাব এইবাৰ জানুৱাৰী মই পিকনিকত যাম এই নহয় আকৌ মই মাল কৰপে সোমামে লৈ। জানুৱাৰীত পিকনিক যাবি ক'ৰবাত যাবি গোটৰ পৰা খৰচ কৰিবি তই গোটত তোৰ পইচাটো জমা আছে সভাপতি সম্পাদকক কবি আমি গোটৰ পইচা খৰচ কৰি যাম আমি ঘৰৰ পৰা আৰু পইচা দিব এ নোৱাৰোঁ মই সেইগিলা নাজানো মোক যেনকে পাৰা পইচাখিনি আনি দিবি মোক লাগবয়ে এই মই যদি গোটৰ পৰা পইচা খৰচ নকৰা মই বাকী সাধি আনা পইচাখিনি যদি তোক দিওঁ এই দোকানৰ মাল মই কেনেকৈ ভৰামেই এ চবে যাবয়ে সেইখিনি পইচা দি একো নহয় গোটত ক'ত পইচা আছে সেইখিনি দি আমি জমাহে থৈছো সুদ পাম আকৌ তাৰপিছত পাবি নহয় এই তই যি গোটৰ মই আনি দিয়া চন্দুকৰ পৰা আনা টকাকেইটা এই মেখেলা তলত যি ধুনীয়াকৈ যে সাঁচি ফেলাই থৈ দিছা বাকচত সেইকেইটা পইচা ক'ত গ'ল এ জমাতে আছে দে এ আপোনাৰ এইটো পইচা আগতে লৈ আহিবি মোক দিবি এইটো নহয় এইকেইটা মই ক'বা নোৱাৰোঁ এই দোকানত যাওঁ এই দেৰি হৈছে হে মই এই আজৰি ভাগ হওঁ এইফালে দোকানত যাওঁ যাব আহিম মানুহ ৰখি আছে এই পেটো পইচা দিবাহে লাগে মই দিম বুলিছোঁ নহয় দিম এতিয়া মোলে দিমেই তোক চা কিয় নিদিমেই তই নাভাবি মই দিবা নোৱাৰিম একদিন হ'লেও মই তোক পইচা দিম এই পেটো তই দুখ নকৰবি বুজিছা মোৰ দুখ নাই মই বহুত সুখত আছোঁ বুজিছা বহুত সুখত আছোঁ মই এই পেটো তোক পইচা দিবাই কি চাই আছা ইমানকে দেখা নাই নেকি অঁ কি পিন্ধছো দেখা নাই নেকি কি পৰিলে বাপা অ' বাপা এইখিনি লাগি উঠাই নাই অ' বাপা ইমান বৰ লাগি ঘুমাই থকা নহয় হা শব্দ শুনিছিলো মই এতিয়া কি বস্তুৰ ভিতৰত মই গেঞ্জিটো পৰছে গেঞ্জি পৰিলে ইমান ডাঙৰ শব্দ হয় গেঞ্জিটোৰ ভিতৰত ময়ো আছিলো যি অ' তাৰমানে বিচনা পাই পইচা জাগাটো বহুত ঠগিৰাম হেন পালোঁ অ দেখোন এই দোকানবিলাকৰ বাকী দিবা লগা আছিল নহয় অ এই দোকানৰ বাকী থকাৰ কাৰণে হয়তো তেওঁ চিন্তাই ভাবা নাই দিবা নোৱাৰি ফেলে কি এনেকুৱা অৱস্থা হ'ল বোলে পিছুৱাই অ কি অৱস্থা হৈছে মানুহজনৰ লাগি বৰ বেয়া লগা হ'লে এফালে যাই পেলাই আমি যাম যে আমি চেপা গোটেই বিশাললৈ যাম অ বিশালৰ পৰা যাম যাওঁ। বেয়া লাগে এইখান চেয়ারা ভালো দাদা মতন বইল
আমি আহিম দে একদিন আমি দুইটাই আহিম কিন্তু একদিন। দুইটাই আহিম আকৌ। আৰু সময় নকবি কিন্তু আহিম বুজি নহয় আহিমে একদিন। ঠগিৰামৰ ঘৈণীয়েকে ঘৰত আছে নাই আকৌ ক'ৰবাত ওলাইহে গৈছে ইয়াত যাব পাৰে অ' বাইদেউ ক'ত যাবাইছ হ'ব সেই ঠগিৰামৰ ঘৰত যাব আহিছোঁ তেওঁৰ অৱস্থাবিলাক কি হৈছে আপুনি গম পোৱা নাই কি হৈছিল তেওঁ ঘৰৰ পৰা ওলাই গৈছিল নহয় এবাৰ বলিয়া হৈ এই দোকানবিলাকৰ বাকী খাইছিল বাকী খাই পইচা পাতি দিব পৰা নাই ইটোই হাতে সিটোই হাতে তেওঁ আকৌ মাথাই নষ্ট হৈ গৈছে গমেই পোৱা নাই মই নাজানোতো মই গধূলি আহিব ইমান এটা খবৰ ৰখাও নহয় বাৰু কৰা আৰু চলিটোৰে বিচাৰটো লৈ আহোঁ যে বেয়া লাগে নহয় সিহঁত দুটা ঘৰত আছে নে আছে অজয়চোন বাইদেউ পিছে মই যাওঁ বলকচোন বাৰু বলক বেয়া লাগে নহয় বেয়া লাগেতো নহয় দোকানৰ বাকী থাকিল বুলি নো ইমান ধুনীয়া পৰিয়াল এটা নষ্ট হৈ গেলি হয় সেইটো কাৰণে বোলো এটা খবৰ লৈ যাওঁ আপুনি একে গাঁৱৰে মানুহ আৰু গম পোৱা বুলি আছিলোঁ চলি থৈ বেয়াও লাগে আপুনি মাত লগকচোন বাৰু আছে নাই অ' খুৰী খুৰী আছানে ঘৰত অ' মালতী মালতী অ' মালতী অ' খুৰী আছানে কিনো কিনো অ' মালতী এইটো কি পিন্ধছে অ' মেখেলা তাৰা ক'ত গৈছিনো ক'বাতো নৰকত গেছি ক'বা নোৱাৰা গম নাপাওঁ ক'ত বা ওলাই গেল চলিটো আছেনে নাই আছে ঘৰতে আছে নিজৰ মানুহটো ক'ত গেছি ক'ব নোৱাৰা এই আমি আকৌ সেই ৰাস্তাত লগ পাই আহিছোঁ অৱস্থাই আগৰ অৱস্থা নহয় বেয়া লাগি গৈছে আমাৰ সেইকাৰণে বোলো ঘৰখনত গৈ এই বাপাটোৰা আৰু তোমাৰ খবৰটো লৈ আহোঁ ৰচোন দাদা এই আজি কেইদিনমান আগলৈকে মেখেলা চাদৰ পিন্ধি আছিল এইটো পৰিৱৰ্তন আকৌ কেতিয়াৰ পৰা হ'লে দাদাৰ সেইটো অৱস্থা মই শুনি আহিলো আজি খৰচ পাতিগিলা কি কৰা খৰচ পাতি সিনকে খাই আছো দে সেনেকৈ খাই আছা এটা কাম কৰবি এইবিলাক পোচাক আমাৰ অসমীয়া সমাজত নহয় আমি গাঁৱৰ মানুহ নহয়নে গাঁৱৰ তিনিটা মানুহৰ সাজপাৰ হ'ল মেখেলা চাদৰ এইবিলাক চুইজাৰ এই মেক্সি এইবিলাক সেই টাউনত তিৰিকা টাউনীয়া তিৰিবিলাকে এইবিলাক পিন্ধে আমাৰ ঘৰত এইটো হেৰি গ'লে শোভা নাপায় নহয় এই ড্ৰেছ পিন্ধিলে আজিৰ পৰা এইবিলাক নিপিন্ধিব এইবিলাকেদি নিমিলে গাঁৱৰ যিটো আমাৰ ঘৰখনৰ পৰা ওলাই মেখেলা চাদৰ হয় নহয় আমাৰ গাঁৱৰ তিনিটা মানুহৰ সন্মান মেখেলা চাদৰ ৰাখে মেক্সি এইবিলাক নহয় আজিকালি নকৰিলে এইটো আজিকালি মই বিচাৰি আন বেলেগ কি ভালদৰে চল আমি যাওঁ মাগি চলিটো ডাঙৰ দীঘল কৰাৰ আহোঁ হে আন্ধাৰ হৈ দিব ৰাতিয়ে হ'লে এই নহয় এই খুবটা মোৰ নমলা মালো আহি এটা বিশাল লৈ যাম এই থৈগ্ৰাম চৈগ্ৰাম বাদ দেৰি হ'ল আৰু পলম হ'ব গম পাইছা নাই এই ইয়াতে বাতৰি বাপাৰ কালি মই কওঁ নাই দেই ভাই মোৰ ভয় লাগে লৈ যাওঁ আছো আছো বহুত দেৰি নকৰিবি দে কিন্তু নকৰোঁ আমাৰ অলপ ভয় লাগে কালি দিনা মোৰ বিৰাট ভয় লাগি আছে অ' মালতী মালতী নাই নেকি ঘৰত নাই নেকি ইহঁতৰ কোনো এইখিনি পৰা হ'লে অ' মালতী ঘৰত কোনো নাই একেবাৰে ময়ে আছো তই কি কৰি আছিলি ঘুমাই আছিলি মই ঘুমোৱা নাই বিচনাত বাগাত দি আছো এতিয়া চকু মৰি মৰি ওলাই আহিছে আজি ঘুমি দি আহিছে নাই ক'ত নাই নাই এই 8টা বজালৈকে মায়ে ঘৰত নাই দেউতা হ'লে সেইটো অৱস্থা তইও আছা ঘুমে এনেকৈ ঘৰখন চলবনে এতিয়া আমি দেখা নাছিলো নে মাকক দেখিছিলো মেক্সি পিন্ধিও ৰুমকে আছে মেক্সিও পিন্ধি আছে এতিয়া কি বা পিন্ধি গৈছে বৰ আধুনি হৈছে জানানে নাজানো সেইটোহে নাজানো মই দুটাৰ কথাই নাজানো কি হ'ব তই কোন শ্ৰেণী পাইছা নাই ন আৰু সেইকাৰণে একেবাৰে ঘূৰাই আছা এবাৰ শুনচোন খেলা এতিয়া সেইটো অৱস্থা হয়নে চবেই জানে মাৰেও আজিকালি অকণমান পৰিৱৰ্তন হৈছে তো অলপ ভাল হ'ব লাগিব দেউতাৰে আকৌ লক্ষ্য ৰাখিব লাগিব মাৰে
লক্ষ্য ৰাখিব লাগিব লগতে তোৰ নিজৰ পঢ়া শুনাও কৰিব লাগিব এই দেউতাৰ নিচিনাকৈ এনেকৈ বিপদত পৰি যেতিয়া এনেকৈ নৰা নহয় আজিৰ দিনত হয় নহয় পঢ়া শুনাখিনি ভালকৈ আৰু মাৰে ক'ত যায় কি কৰে অলপ নজৰ ৰাখে ভাল কামত গ'লে কথাই নাই কিন্তু যিটো মাৰ লক্ষণ আমি যিটো পৰিৱৰ্তন দেখিছোঁ একদিন মেক্সি একদিন চুইজাৰ একদিন হেৰি শাৰী একেবাৰে বাহাদুৰি শেষে নাই আগতে কি ধুনীয়া আছিল সহজ সৰল মানুহ আছিল এতিয়া এইবিলাক পৰিৱৰ্তন দেখিছোঁ আমাৰ বেয়া লাগে নহয় এখন ঘৰত তোমাৰ বেয়া হ'লে আমাৰ বেয়া লাগে নালাগে একেখন গাঁৱৰ আমি হয়নে নহয় গতিকে তই অকণমান হেৰি কৰিব লক্ষ্য ৰাখিবি নিজৰ পঢ়া শুনা ঠিকে কৰিবি যাতে মাহঁতক তুমি ভাল ৰাস্তাত আনিব পাৰা তুমি নিজেও ভাল ৰাস্তাত যাব তুমি ভালকৈ পঢ়া শুনা কৰিবি মা দেউতাকো চাব লাগিব কথা একেলাই আছা এইখিনি কি আমি যাওঁ দেই পানী খাইছে নাই বাপা ছাত্ৰমান বনাই পেলাই কিবা কৰি খা ক'ত গেছিয়া মাতটো এইখিনি পালে চলি মই নুগুমাম 12 বাজে দিম কান্দি